अदालगुरिनि रौतायाव मरेल पुलिसनि जाथाय सिखावनि सन्देहआव सासे सेंग्राखौ खास्रि बिस्रियै बुनायनि अजद दं। बे गिख्रांथाव जाथाया रौतानि कथालबारि गामियाव जादोंमोन। जाथायनि बायदिब्ला 24 बोसोर बैसोनि लालमहन राय मुंनि सासे सुबुंखौ हरनि 11 रिंगायाव हमनानै बुनायनि अजद सिखांदों। लालमहन रायखौ आखाइ आरो आथिं खाख्रबनानै जोबोद अनागारियै बुनाय जादों। जाथायनि दान्दिसे उनावनो पुलिसा जाथाय जानाय जायगायाव सहैयो आरो दायनिगिरि लालमहन रायखौ रौता पुलिस थानासिम लाबोयो। उनाव पुलिसा दायनिगिरिफोरखौ मेडिकेल आनजादनि थाखाय रौता मडेल देहा फाहामसालियाव लांदोंमोन। देहानि हालोदा गाज्रि जानायलाय दायनिगिरिखौ तेजपुर मेडिकेल कलेज हस्पिटालसिम दैथायहरनाय जादोंमोन। उनाव गुवाहाटी मेडिकेल कलेज देहा फाहामसालियाव दैथायहरो नाथाय लालमहन रायआ 20 मार्च खालि गुवाहाटी मेडिकेल कलेज देहा फाहामसालियाव जिउ गोमायो। दुलाराय आसाम कच राजबंशी फरायसा आफादा बे जाथायनि सायाव फिनजाथाय होदों। सेंग्राया थैनायनि 24 घन्टा उनावनो नखरा बेनि सोमोन्दै रौता पुलिस थानायाव बुग्रा सुबुंफोरनि बेरेखायै एफआइआर होयो। नाथाय दासिम पुलिसा सासेबो दायनिगिरिफोरखौ हमनो हायाखै। आक्रासुआ रौता पुलिसनिसिम दाबि दिखांदों जाथायाव लोब्बा थानाय पुलिस बिबानगिरि दायनिगिरिफोरखौ थाबैनो हमनांगौ। लालमहन रायआ हमग्रा सुबुंफोरनि बुनायाव ना पुलिसनि बुनायाव जिउ गोमाखो बेयो दासिमबो रोखा जायाखै। जेब्लासिम दायनिगिरिफोरखौ पुलिसा खाया अब्लासिम गोथै सहखौ न'सिम लांनाय जानाय नङा होननानै आक्रासुनि दैदेनगिरिया फोरमायदों। जुदि पुलिसा 24 घन्टानि गेजेराव खाया अब्ला आक्रासुआ सोमावसारनो गोनां जागोन होननानै फोरमायदों। मिरु आक्रासुनि आफादगिरिया बुंबावोदि जाथायजों लोब्बा थानाय पुलिसजों लोगोसे बुग्रा दायनिगिरिफोरखौ जुदि पुलिसा 24 घन्टानि गेजेराव खायाब्ला हादोरारि राजा लामाखौ बन्द खालामनानै सोमावसारगोन होननानै बुंथिबावो। এতিয়ালৈকে চব ডেড বডি এতিয়ালৈকে জিএমচিত আছে, গুৱাহাটী মেডিকেল কলেজত আছে। পোষ্টমৰ্টেম হয়তো হং অৱস্থাত আছে তেওঁলোকে কৈছে। তেওঁলোকে ডেড বডি হয়তো ৰৌতা থানাত আনিব। কিন্তু আমাৰ কথা হ'ল যেতিয়ালৈকে আসামীবিলাকক কৰায়ত্ব নকৰিব ডেড বডি আমি সমজি নলওঁ। ডেড বডি এই ৰৌতা থানাতে থাকিব। যেতিয়া কৰায়ত্ব কৰিব হয়তো তাৰপিছত আমি কি কৰিম সেইটো আমি পিছত বিবেচনা কৰিম। স্পষ্টভাৱে তাতে যিজন মৰিলে তেওঁ যেতিয়া কৈ আছিলে যে তোমাক কোনে কোনে মাৰিছিলে সেই তেতিয়া তেওঁ 3জন ল'ৰাৰ নাম কৈছিলে। তাৰপিছত তেওঁ মূৰ্ছা গ'ল। প্ৰথমতে আছিলে গিৰিজা নেৱাৰ, বাপেকৰ নাম হ'ল চন্দ্ৰ নেৱাৰ। তাৰপিছত খেম নেৱাৰ, কিন্তু তেওঁ ঘৰত বিটু নেৱাৰ বুলি মাতে, তেওঁৰ নাম কৈছে। তাৰপিছত সুৰুজ নেৱাৰ, তেওঁৰ দেউতাকৰ নাম ভীম বাহাদুৰ নেৱাৰ। এই 3জনৰ নাম কৈছিলে আৰু এই 3জনৰ নাম কোৱাৰ পিছতে তেওঁ কিন্তু মূৰ্ছা গৈছিল। বাকীখিনি নাম আৰু ক'ব নোৱাৰিলে। কিন্তু এতিয়া কথা হ'ল তেওঁলোকে কৈ আছে যে তেওঁলোকে মাৰা নাই, পুলিচে কৈ আছে মাৰা নাই। তেতিয়াহ'লে চুৰজন কেনেকৈ মৰিল? মানিছোঁ চুৰ কৰিছে, কিন্তু চুৰ নহয়। যিটো তেওঁলোকৰ ভিডিঅ' আছে সেই ভিডিঅ'ত স্পষ্টভাৱে দেখা গৈ আছে যে তেওঁলোকে তই চুৰ কৰিব আহিছিলি বুলি এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে। চোৰৰ হাতত এটা টৰ্চ জ্বলি আছিল। যদি চুৰ হ'লেহেঁতেন চোৰৰ হাতত টৰ্চ জ্বলি নাথাকিলেহেঁতেন। তাত এটা এভিডেঞ্চ, এতিয়া ডুপ্লিকেট এভিডেঞ্চ বনাই যদি তেওঁলোকক বচাব খোজে তেতিয়াহ'লে কিন্তু আমি এইটো কিন্তু কোনোপধ্যে মানি নল'ম। দ্বিতীয়তে কথা হ'ল যিজন চুৰ বুলি তেওঁলোকে সন্দেহ কৰি মাৰিছে ইঘৰ আৰু সিঘৰ মানুহ তেওঁলোকে কি ল'ৰাজনক চিনি নাপায় নেকি? তেওঁলোকেতো সৰুৰ পৰাই দেখা পাইছে সিঘৰ মানুহক। তেওঁলোকে কিয় তেওঁলোকৰ গাৰ্জেনক নামাতিলে? তেওঁলোকে কিয় গাঁৱৰ মানুহক নামাতিলে? গাঁৱৰ মানুহক মাতি কিয় চমজাই নিদিলে? বা তেওঁলোকে কিয় বিচাৰ নিদিলে? বা নামাৰাকৈ পুলিচ প্ৰশাসনক কিয় নিদিলে? এতিয়া আমাৰ প্ৰশ্ন হ'ল এইটো। গতিকে আমি এতিয়া পুলিচে মাৰিলে না পাব্লিকে মাৰিলে আমাক ন্যায় বিচাৰ লাগে। মাজবাটনিफ्राय जतिन नाथनि रिपर्ट NBT लाइव।